কবিতাৰ শিৰোনাম অক্টাভিয় পাজৰ সোঁৱৰণত। কবি সনন্দ তাঁতী। শ্ৰদ্ধেয় কবি অক্টাভিয় পাজ, আপোনাক লগ ধৰিবলৈ মই উন্মুক্ত বতাহত থিয় হৈ চিঞৰি দিছিলোঁ। দুপৰীয়া ৪২ ডিগ্ৰীৰ উত্তপ্ত ৰ'দবোৰ আহাৰ কৰিছিল ক্ষুধাৰ্ত হৈ। একেৰাহে ৭২ ঘণ্টা টোপনি নোহোৱা চকুযোৰ মেলি চাই আছিলোঁ আকাশৰ ফালে। ভাইৰেল ফিভাৰত দুৰ্বল হৈ পৰা অস্থিমজ্জাৰে কঁপি উঠা আঁঠুযোৰত নিৰ্ভৰ কৰি থিয় হৈ আছিলোঁ ১০ ঘণ্টা। ক'ব নোৱাৰাকৈ মোৰ হাত দুখনত উঠি আহিছিল বৰ্ম পৰিহিত এটি কবিতা। তাক সুৰক্ষিত কৰি থৈছিলোঁ আপোনাৰ বাবে। সি আছিল আমাৰ তৰুণ কবিসকলৰ মনোৰম ভালপোৱাৰ স্বাক্ষৰ। হিয়াৰ ভিতৰত আধা ফুলা কৃতজ্ঞতাৰ এটি মানপত্ৰ। আপোনাৰ হাতত তুলি দিবলৈ মই তাক গোলাপ পানীত তিয়াই আৰ্দ্ৰ কৰি থৈছিলোঁ। সপোনতে লগ পোৱা আপোনাৰ কোমল হাতখনে মোৰ পিঠি স্পৰ্শ কৰিছিল। আপোনাৰ শ্বেত আঙুলিবোৰে মোৰ দীঘল চুলিকোছা ফনিয়াই দিছিল। আপোনাৰ কণ্ঠস্বৰে দ্ৰুত কৰি তুলিছিল মোৰ জীৱনৰ স্পন্দন। আপোনাৰ কাষতে বহি মই পানী কৰিছিলোঁ পবিত্ৰ জোনা। আপোনাক লগ ধৰিবলৈ মই সপোন পুহি থৈছিলোঁ। কবি হিচাপে মোৰ জন্ম পৰৱৰ্তী স্বাধীন মধ্যনিশাবোৰ আছুতীয়াকৈ থৈ দিছিলোঁ। মেক্সিকোৰ পৰা বতাহত উৰি অহা আপোনাৰ শব্দৰ সুগন্ধিত মই মতলীয়া হৈ পৰিছিলোঁ। কি জানিবা, অলপ বেগাই খোজ দিলেই মই পালোহেঁতেন আপোনাৰ মনোমুগ্ধকৰ স্পৰ্শ। গোটেই জীৱন জুৰি মই অৰ্থবহ কৰি তুলিব পাৰিলোহেঁতেন নিজকে, কি জানিবা।